নমস্কাৰ আজি মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি লৈ আহিছো মই আপোনালোকৰ বাবে এটি শিশু বিষয়ক ভিডিঅ' আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাবচোন। এটি কথাটো হ'ল আগতেও মই আপোনালোকক কৈছো ADHDৰ কথা আৰু অটিজম চাইল্ডৰ কথা, অৰ্থাৎ ADHD সমস্যা থকা আৰু অটিজম সমস্যা থকা চাইল্ডৰ বিষয়। এতিয়া অটিজম বা ADHD থকা চাইল্ডক আসলতে এই সমূহ চাইল্ডক আমি কিছুমান প্ৰবলেম থকা বা কণ্ডিশ্যনত পৰা চাইল্ড বুলি কওঁ। আৰু এই সকল চাইল্ডৰ বাবে আসলতে ডায়েটৰ কথা কিছুমান আহি যায়। আসলতে ডায়েট কন্ট্ৰোল কৰিব লাগে। কিছুমান বস্তু আসলতে এই এনেকুৱা ধৰণৰ সমস্যা থকা, এনেকুৱা ধৰণৰ কণ্ডিশ্যনত ভুগি থকা ছাত্ৰ ছাত্ৰীৰ বাবে কিছুমান খাদ্য সেই সকল শিশুক আসলতে খুৱাব নালাগে। একেবাৰে শিশু অৱস্থাৰ পৰাই যেতিয়া আপোনালোকে গম পালে যে আপোনাৰ চাইল্ড ADHDত ভুগি আছে বা আপোনাৰ চাইল্ড অটিজমত ভুগি আছে, তেতিয়াহ'লে আপুনি কিছুমান খাদ্য তেওঁলোকৰ পৰা এভয়েড কৰাওক, মানে তেওঁলোকক খাবলৈ নিদিব। আৰু পিছতেই আপোনালোকে কিছুমান ফল লাভ কৰিব। যেনে ধৰক প্ৰথম কথা হ'ল চেনি, চুগাৰ। চেনি একেবাৰে খাবলৈ নিদিব, চেনি একেবাৰে এভয়েড কৰক, চেনি একেবাৰে খাবলৈ নিদিব। আৰু তাৰ পিছতেই আপোনালোকে দিব আৰু গাখীৰৰ আৰু লগতে আইচক্ৰীম। সাধাৰণতে শিশুসকলে আইচক্ৰীম খাবলৈ খুব ভাল পায়, একদম। আচলতে শিশুসকলৰ কথা কি ক'ম, আমি ডাঙৰসকলেও ভাল পাওঁ। আইচক্ৰীম বুলি ক'লে আচলতে সকলোৰে ভাল লাগে, নহয় জানো? আইচক্ৰীম খাবলৈ নিদিব। আৰু তাৰ লগতে আপোনালোকে চকলেট বুলি ক'লে সকলোৱে পাগল, নহয় জানো? আমি এতিয়াও চকলেট ভাল পাওঁ, কিয় জানো সেয়া নাজানো। আচলতে চকলেট যে কেনেকুৱা ধৰণৰ বস্তু এবিধ বনালে, গতিকে সকলো শিশুৱে চকলেট খাবলৈ খুবেই ভাল পায়। গতিকে চকলেট একেবাৰে নিদিব আপোনালোকৰ ADHD বা অটিজম থকা শিশুসকলক। যদি এনেকুৱা ধৰণৰ খাদ্য আপোনালোকৰ শিশুসকলক দি থাকে, তেতিয়াহ'লে আপোনালোকৰ শিশুসকলৰ যিটো যিখিনি কণ্ডিশ্যন চলি আছে, যিটো সমস্যা চলি আছে, সেই সমস্যাৰ পৰা কিন্তু পৰিত্ৰাণ পাবলৈ আপোনালোকৰ যথেষ্ট অসুবিধা হ'ব। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ বস্তুবোৰ খাবলৈ এৰুৱাই দিয়কচোন, আপোনালোকে ফলাফল নিশ্চয় লাভ কৰিব। এতিয়া কি ক'লোঁ মই? 4টা বস্তু প্ৰধানকৈ, ইয়াৰ উপৰিও আৰু আছে আচলতে কিছুমান বস্তু, তথাপি মই আপোনালোকৰ বাবে আজি 4টা প্ৰধান বস্তুৰ কথা ক'বলৈ আহিছোঁ। আৰু আপোনালোকে দিব পাৰে, ইয়াৰ সলনি আপোনালোকে দিব পাৰে গুড় খাবলৈ দিব পাৰে, কিচমিচ দিব পাৰে, আৰু খেজুৰ, যিটো আমি যিটো খেজুৰ মিঠাই বুলি কওঁ যে খেজুৰ থাকে, সেইটো খাবলৈ দিব পাৰে। তাৰ পৰা তেওঁলোকক আচলতে যিখিনি ভিটামিন লাগে সেইখিনি পাব পাৰিব। গতিকে এইখিনি কথা আপোনালোকে মানি চলক। আৰু এনেকুৱা ধৰণৰ কৰিলে আপুনি চাবচোন, আপুনি ফল নিজেই লাভ কৰিব। কাৰণ ADHD শিশুক যদি আপুনি এদিনত অকণমান বেছি চুগাৰ দিলে বা ক'ৰবাত পাৰ্টিলৈ গ'ল, তাতে সেই টাইপৰ বস্তু খালে, লগে লগে তেওঁলোকৰ হাইপাৰটো খুব বাঢ়ি যোৱা দেখিবলৈ পোৱা যায়। আচলতে কুইক একশ্যনে হয়। গতিকে আপোনালোকে যদি এভয়েড কৰে, তেতিয়াহ'লে তাৰ পৰা কিন্তু সুফল লাভ কৰিব। আৰু ADHD শিশুৰ কিমান হাইপাৰ থাকে সেইটোতো সকলোৱে জানে, নহয় জানো? গতিকে আমি সদায় লগ পাওঁ এনেকুৱা ধৰণৰ শিশুসকলক আৰু সদায় দেখি আহিছোঁ। গতিকে শিশুসকলে যাতে এনেকুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পায়, আমি সকলোৱে আশা কৰোঁ। গতিকে আপোনালোকে এই 4বিধ বস্তু প্ৰথমতে এৰাই চলক, আৰু তাৰপিছত আপোনালোকে ফল লাভ কৰিব। এইটো চাই আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকে জনাব। আৰু মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু পৰৱৰ্তী সময়ত মই সপ্তাহে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম। আৰু তেতিয়া আপোনালোকৰ ন'টিফিকেশ্যনত যাব মোৰ নতুন ভিডিঅ', আৰু তেতিয়া আপোনালোকে সদায় এই ভিডিঅ'বোৰ চাব পাৰিব। গতিকে আজিলৈ নমস্কাৰ, শুভৰাত্ৰি।